নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ধামাকা পৰ্বলৈ মই প্ৰৱেশ। গতিকে যিহেতু আজি হোলীৰ দিন, হোলী চাওক ৰং লগাই কেনেকৈ কৰিছে আৰু কেনেকৈ কি ৰং লগালে সম্পূৰ্ণ দেখাবলৈ চেষ্টা কৰিম। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নকৰিব আৰু চেনেলটো ছাবস্ক্ৰাইবটো কৰিব আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব। আৰু মোৰ লগত আছে শিৱম আৰু ক'ত কেনেকৈ কি ৰং লগালে সম্পূৰ্ণ দেখাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই বাজিল 10টা আৰু মোৰ উঠা কিছু দেৰি হ'ল, তাকে বৰ্তমান দাঁত মাজি আছোঁ। গতিকে আজিৰ ভিডিঅ'টো কিবা কিবি হ'বলৈ গৈ আছে। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। যদি ভাল লাগে লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰিব আৰু মানে ছাবস্ক্ৰাইব কৰি দিব। আৰু গতিকে আকৌ দাঁত মাজো। গতিকে চাই থাকোঁ। ফাইনেলি গেছ মুখ চুখ ধুই আহি গ'লোঁ আৰু এতিয়া খাব লাগিব ভাত। আৰু ভাত খাব লাগিব মানে ভাতেই আৰু চব অৱস্থা নাই। চুলিখিনি কাটবা লাগিছিল, অকল কাটবা লাগিছিল মানে কাটি আহিলোঁ দিয়ক। চুলিখিনি চাব পাৰে। চুলিখিনি কাটাৰ পিছত ভাবিছিলোঁ অকণমান ভাল লাগিব, কিন্তু গোটেই বেমাৰীহে লগা হ'ল দেখোন। নাই ভাল লগা নাই, গোটেই বেমাৰী লাগিছে। চুলি কাটি আহি দেখিলোঁ বাপু মাইনাহঁতে খেলি আছে ৰং, আৰু তেওঁলোকৰ ৰং খেলাই দেখি মোৰো খেলিবলৈ মন গ'ল ৰং। গতিকে মাতি দিলোঁ এবাৰ, আৰু তাৰপিছত বাকীখিনি ইতিহাস। হেপী হোলী। Happy Holi! Happy Holi! হোলী বুলি ক'লে বন্ধুসকল মনটো কিবা এটা ভাল লাগি যায়, আৰু সেইবাবে ভাইটি ভণ্টি ভতিজাসকলক মাতি এনেদৰে ৰং খেলিলোঁ। ৰং খেলি খুবেই ভাল লাগিল। মোৰো মনত পৰিল মই ইহঁতৰ নিচিনা সৰু থাকোঁতে কেনেদৰে ৰং খেলিছিলোঁ। আৰু তেতিয়া বন্ধুসকল আমি ৰং এনেকৈ দি ফালে সেৱা এটা কাঢ়িলে আমি পইচা পাইছিলোঁ। আজিকালি সেইবোৰ অৱশ্যে পইচা পাতি নাই, কিন্তু হ'লেও ৰং খেলি খুবেই ভাল লাগিল। আপোনালোকে কেনেকৈ খেলিলে নেখেলিলে কমেণ্ট বক্সত নিশ্চয় জনাব। চাওক খুব ধুনীয়া এটা পৰিৱেশ। হেপী হোলী। মুখখন কি বঢ়িয়া দেখা হৈছে। Happy Holi! একদম ভোটাৰৰ ভোট বনাই পঠাইছে বিদ্যা। আজি হোলী স্পেচিয়েল। হেপী হোলী। এই বেমাৰী কাম কৰি আছে। হেপী হোলী। লগাও বঢ়িয়া। লগা দিনটো এনেকৈ ৰং খেলাৰ পিছত আহিলোঁ অকণমান ফুৰিবলৈ। চাওক খুব ধুনীয়াকৈ সূৰ্য অস্ত গৈ আছে। লাখ টকা দিলেও এনেকুৱা ভিউ দেখিবলৈ পোৱা নাযায়। গতিকে কিবা এটা ভাল লাগিল। গতিকে আপোনালোকেও চাওকচোন। মামা কেনেকুৱা অনুভৱ? মামাৰ বৰ্তমান 4th গ্ৰেডত চাকৰি লাগি আছে। আশা কৰোঁ পাৰ্টিটো খাম, আৰু এই পাৰ্টিৰ খোৱাৰ ভিডিঅ'টো আপোনালোকক দিবলৈ চেষ্টা কৰিম। চাব পাৰে খুব ধুনীয়া পৰিৱেশ। মানে এইফালে নাই, এইফালে ছানছেট। ফাইনেলি আমি আহিলোঁ আজি ঘূৰিবলৈ এই ফিচাৰিঙৰ মাজত। মানে সদায় আহোঁ, আজিও আহিলোঁ। তো এইফালে চাওক ছানছেট যাই আছে, খুব ধুনীয়া বেলি মাৰ যাওঁ। আৰু এইখিনিত নামিব লাগিব, কাৰণ আগত এটা হেৰি আছে কাটা। তো আমাৰ কোনো গাড়ী নাই, কোনো হেৰি নাই, আমি ডাইৰেক্ট চাইকেল মেন যাই আছোঁ। এইফালে চাওক বেলি খুব ধুনীয়া ডুবু অৱস্থা। ছানছেট খুব ধুনীয়াকৈ আহিছে। আৰু গৌৰৱ বোধ কৰোঁ এনেকুৱা এখন ঠাইত থাকি, না কি মামা, য'ত আমি একদম বেলি ডুবাটো দেখা পাওঁ। আৰু এইখিনিতো নামিব লাগিব নেকি। আৰু আহি গ'লোঁ আৰু ফাইনেলি। ফালে কেনেকুৱা বতাহ, কেনেকুৱা বৰষুণ আহিছে নাজানো, কিন্তু আমাৰ ফালে কিন্তু ইয়াৰ বাৰুকৈ প্ৰভাৱ পৰিছে। চাব পাৰে পাছফালে চাওক খুব ধুনীয়া এনেকুৱা প্ৰভাৱ পৰিছে বৰষুণৰ। বতাহৰ প্ৰভাৱ চাওক, গছটো কেনেকুৱা ধৰণে ভাঙি পৰিছে। দিছ ইজ নট আৰ্থকুইক, দিছ ইজ ঘূৰ্ণী বতাহ।
ঘূৰ্ণী বতাহ কেনেকুৱা জোৰত আহিছিল চাওক গাইছ পুৰা মন মামাৰ ডিফেন্সত যাব পুৰা মন তাৰমানে কিন্তু কথা হ'ল ডিফেন্সত যাব চবৰে মন থাকে চ' মামাৰো মন আছে কিন্তু ভাগ্য নিমিলে ন হাইট মিলিলে ডকুমেণ্টছ নিমিলে ডকুমেণ্টছ মিলিলে ইটো নাই ইটো মানে কি দাউৰাটো আৰু গতিকে ভিডিঅ'টো এনেকুৱা ধৰণৰ অকণমান জাষ্ট ইনজয় কৰিবলৈ আহিছিলোঁ ছানছেট ইফালে আছিল আপোনালোকক দেখোন মই ভাবিছিলোঁ ফটো এটা উঠিম বাট গ'লেই নহয় ৰ'ব হাৰিলে